গুড ইভিনিং আৰু দিৱালীৰ প্ৰিপাৰেশ্যন কেনে চলিছে আমাৰ ইয়াতে লাইটবিলাক লগাই আছে বলকচোন চাওঁ ওপৰত কেনেকৈ ষ্টাৰ্ট দিছে তাহাঁতে লাইটবিলাক লগোৱা আৰু মই এঠাইত গৈছিলোঁ জাষ্ট আহি পালোঁ মানে বৰপেটা গৈছিলোঁ যিবিলাকে মোক ফেচবুকত ফ'ল' কৰে তাহাঁতে চাগে গম পাইছে ব্লগ বনাম বুলি ভাবিছিলোঁ কিন্তু নহ'ল বনোৱা ভাগৰ ধৰি গ'ল ৰে তো চাওঁচোন কেনেকৈ লগাইছে ইয়াতে ফুল ন তৰা ফুল চাগে আৰু এইফালে কৰি আছে দাদাজনে দাদা কম নে খুৰা কম দাদাই কম ন খুৰা ক'লে বেয়া পাব আৰু ইয়াতে মোৰ কিবা কিবি খেতি হৈছে পাছত দেখাম যেতিয়া ভালকৈ হয় পিছফালে চাগে দেখিছে এইবিলাক মই আৰু অনিতা যে ৰুইছিলোঁ আজিৰ পৰা 1.5 মাহমান আগতে আজি আৰু নেদেখুৱা আজি ইয়াতে গোটেইবিলাকত লগাওক ৰাতিয়ে হৈ যাব গোটেইবিলাকত সেই লগোৱালৈ লাইট লগোৱালৈ আৰু কালি দেখাম তেনেহ'লে কালি দীপাৱলী এটি নতুন দিন নতুন দিনত ষ্টাৰ্ট দিম ব্লগ আৰু আশা ৰাখিছোঁ এই দীপাৱলী আপোনালোকৰ জীৱনবিলাক বহুত পোহৰাই তোলে যেন তেনেহ'লে কাইলৈ লগ পাই আছোঁ এটি নতুন ৰাতিপুৱাত এটি নতুন ব্লগত দীপাৱলীৰ দিনটোত দিবা নেকি মাৰ লগত মই দৌৰিলোঁ আৰু ফ্ৰেড দাদা ক'ত ফ্ৰেড দাদা অহ' কিবা ক'বা কি মই নেখেলোঁ তোমাৰ বলটো লৈ আহা যোৱা ভৰিত কি হ'ল আৰু তোমাৰ আৰু আজি হৈছে আমাৰ শুভ দীপাৱলী আৰু আপোনালোক সকলোলৈ মই দীপাৱলীৰ বহুত শুভকামনা জনাইছোঁ আৰু এতিয়া হৈছে সময় 7 বাজি মইতো আৰ্লি ৰাইজাৰ হয় মই 5:30তে উঠি গৈছোঁ কিন্তু 5:30ত উঠিছোঁ বিচনাৰ পৰা উঠা নাই দিয়া কাৰণ বহুত ঠাণ্ডা পৰিছিল আৰু অকণ কলি ষ্টাৰ্ট হৈছে এতিয়া মই দিনটো আৰম্ভ কৰিম প্ৰথমতে বিচনাবিলাক ঠিক কৰিম তাৰ ডাষ্টিং কৰিম তাৰপিছত মোৰ জানবিলাকক খাবলৈ দিম ব্ৰেকফাষ্ট খাবলৈ দিম ওপৰত 3টা থাকে তলত 5টা থাকে অল টোটেল 8টা আছে এতিয়া মোৰ আৰু তলৰ জানবিলাকক মই ওপৰলৈ এইকাৰণে নানো কাৰণ বহুত কাজিয়া লাগে তাৰে মাজত 2টা পাৰ্টি আছে 2টা গেং আছে ইজনে সিজনক ভাল নাপায় এতিয়া চাওক পিছফালে মোক ছিগনেল দিছে ব্ৰেকফাষ্ট লাগে তো মই তাহাঁতক ব্ৰেকফাষ্ট দিওঁ এতিয়া আৰু আজি দীপাৱলী যিহেতু বহুত কাম কৰিবলৈ বাকী থাকে পূজাৰ কাম তাৰপিছত আমি যে প্ৰসাদ থাপনা আগবঢ়াম তাৰ কাম যিহেতু মই অকলশৰীয়া গোটেইবিলাক কাম মই অকলে কৰিব লাগিব তাৰ মাজতে অনিতা ৰীতাবাই মোক হেল্পো কৰিব কিবা কিবি বনাম হয়তো ভোগ বনাম নহ'লে লাড়ু কিবা কিবি বনাম আৰু কি বনাম আপোনালোকক দেখুৱাই থাকিম যিমান পাৰোঁ সিমান মই কেপচাৰ কৰি যাম তো এতিয়া আহক আমি দিনটো আৰম্ভ কৰোঁ আৰু ইয়াতে মই পায়স বহাইছোঁ ভোগৰ কাৰণে আৰু ইয়াতে মোৰ দাইল হৈ গ'ল এয়া ব্ৰেকফাষ্টৰ আটা আৰু এয়া ড্ৰাই ফ্ৰুটছ আৰু ইয়াতে আলু বইল হ'বলৈ দিছোঁ সেইফালে মোৰ জানহঁতৰ কাৰণে ভাত বনাই থৈছোঁ লাঞ্চৰ আৰু ইয়াতে দুজন বদমাছ ৰখি আছে তাহাঁতক গ্ৰীণ টি লাগে
আৰু এয়া একদম মলাইদাৰ ভোগ ৰেডি মই এতিয়া এইটো মন্দিৰত থৈ দিম ইভিনিং টাইমত যেতিয়া হৰাই দিম ন তেতিয়া এইটো দি দিম এতিয়া সময় থাকোতে মই বনাই ললো তো কেতিয়াবা ৰেচিপি নিশ্চয় শ্বেয়াৰ কৰিম আপোনালোকৰ লগত এতিয়া মই বনাবলৈ ওলাইছো আলু পনীৰৰ সবজি বনাবলৈ প্ৰথমতে মই মছলাবিলাক ধুনীয়াকৈ ভাজি লৈছো মছলাবিলাক ভাজ খোৱাৰ পিছত ইয়াতে 4-5 চামুচমান দৈ দি এইখিনিও ধুনীয়াকৈ ভাজিছো তাৰ পাছত ইয়াতে বইল কৰি থোৱা আলুবিলাক দি দিছো পনীৰ দিছো মছলাৰ গুড়ি দিছো আৰু লাষ্টত এয়া ধনিয়া পাতৰ গাৰ্নিচিং হৈ গ'ল আমাৰ টেষ্টি আৰু হেলদি আলু পনীৰ আৰু দৈৰ সবজি আৰু এয়া আমাৰ দুপৰীয়া সাজ খাবলৈ একদম ৰেডি আজিৰ দুপৰীয়া সাজত আছে ধনিয়া পাতৰ চাটনি দাইল আলু পনীৰ আৰু দৈৰ সবজি আৰু বেচনৰ সৈতে বেঙেনাৰ বৰ খাবলৈ যে ইমান টেষ্টি হৈছে ন লাজবাব য়ম য়ম এতিয়া বাজিছে নিশা 10 প্ৰথম দিনটো আমি এনেকৈ উদযাপন কৰিলো এতিয়া ডিনাৰ পাৰ্টি কৰি আমি শুবলৈ ওলাইছো নাই বেটা নাই শুবলৈ ওলাইছো আৰু আজি লগত মোৰ অনিতাও আছে আৰু দিনটো কি কৰিছো আপোনালোকক দেখুৱালো আৰু এতিয়া বিদায় লম আপোনালোকৰ পৰা আকৌ এটি নতুন ভ্লগত আপোনালোকক লগ পোৱাৰ কামনাৰে আৰু কালিৰ দিৱালীৰ দিনটো দীপাৱলীৰ কালি এটা দিন আছে বাকি যেটো আমি সৰুকৈ উদযাপন কৰো হেইটো নেদেখোৱা কাৰণ বহুত দীঘল হৈ যাব ভ্লগটি আৰু সকলোকে এটাই ৰিকুৱেষ্ট কৰিম যে আমি যিমান পাৰো হিমান নইজ ফ্ৰী দীপাৱলী উদযাপন কৰিব লাগে যাতে আমাৰ প্ৰকৃতি সুৰক্ষিত হৈ থাকে বহুত দুখ লাগে ন এতিয়া এনিমেলছ বিলাক ইমান উচ্চ প্ৰাবল্যৰ শব্দ তাহাতে সহ্য কৰিব নোৱাৰে আৰু কুকুৰ বিলাকে কেনেকৈ অনাই বনাই দৌৰি আছে মুৰ্গীটাকটো কিবাকে ৰাখিছো ওপৰত তিনিটা বাৰু আছে কিন্তু তলৰ দুজনহে আছে বাকি কেইজন নাই ভাত খাবলৈ নাই অহা কতবা পলাইছে আৰু তেনেকে বহুত দেখো ডাঙৰ ডাঙৰ যে গছ আছে গছবিলাকৰ তলত চৰাইবিলাক কালি পৰি মৰি থাকিব বহুত দুখ লাগে তাহাতে বৰদাস্ত কৰিব নোৱাৰে ইমান উচ্চ প্ৰাবল্যৰ মানে শব্দবিলাক তো সকলোকে বিনম্ৰভাৱে অনুৰোধ যাতে
আমি যিমান পাৰোঁ সিমান যাতে দেৱালীত ফটকা ফুটোৱাটো আমি কমাওঁ আমি কৰিলেহে হ'ব না ৰাইজে নখ জোকাৰিলে নৈ বব অকল দুজন মানে চিন্তা কৰিলে নহ'ব গোটেইবিলাকে চিন্তা কৰিব লাগিব নাই নাই বহুত ভয় খাই আছে ইহঁতে গতিকে মই এতিয়া ইহঁতক সময় দিওঁ আকৌ এটি নতুন ব্লগত আপোনালোকক লগ পাম তেতিয়ালৈকে চাই থাকিব চিম্পিজ ব্লগ বাই বাই লাভ ইউ অল